নমস্কাৰ বন্ধুসকল, মই আজি আছোঁ বটগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ বটগছডালৰ তলত। তো ইয়াতে প্ৰত্যেক বছৰে বহাগ মাহৰ 1 তাৰিখে এখন মুকলি বিহু অনুষ্ঠিত কৰা হয়, কিন্তু এইবাৰ কথাটো অলপ বেলেগ হৈ গ'ল। তো আচল কথাটো হ'ল, সকলোৱে শুনিছে চাগে, এইবাৰ অলপ চৰকাৰৰ ফালৰ পৰা কিবা অলপ টকা দিয়া কথা আছিলে, কিন্তু সেই টকাখিনি আমাৰ বটগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে নাপায়। কিন্তু আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, চৰকাৰেতো টকা এনেও দিবকে, সকলোৱে শুনিছে চৰকাৰে বিহুৰ নামত এইবাৰ অলপ টকা দিয়া কথা আছে, কিন্তু চৰকাৰে যে টকা দিব, তো কিছুমান চৰকাৰে ৰুল বনালে। তো এই ৰুলবিলাক কি হ'ল যে 10 বছৰৰ মানে বিহু কমিটিখন ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, আৰু 10 বছৰৰ যিটো মিটিং কৰা প্ৰচেছিং বুক বুলি কয়, তো এইবিলাক বস্তু থাকিব লাগিব। তো আমাৰ বটগুৰি ৰাইজৰ বা বটগুৰি কমিটিৰ সেই বস্তুখিনি নাই। এতিয়া কি হৈছে, কেনেকৈ হৈছে, এইটো ময়ো ক'ব নোৱাৰোঁ, কাৰণ ময়ো ইমান ইনভলভ হৈ নাথাকোঁ এইখিনিত। তো এইকাৰণে তেওঁলোকে নাপালে। কিন্তু বিহুটো পাতিবই লাগিব, কিন্তু বিহু পাতিবলৈ হ'লে পইচা ক'ত পাব তেওঁলোকে? তো তেওঁলোকে এটা সিদ্ধান্ত কৰিলে যে এইবাৰ অলপ বেলেগ কৰিব লাগিব। তো কি বেলেগ, এইটো চাই থাকিব। চাওক, আজিকালিতো বিহুৰ নামত কালেকশ্যন সকলোৱে দিব টান পায়। তো তেওঁলোকে এটা সিদ্ধান্ত কৰিলে যে এইবাৰ মানে ঘৰে ঘৰে কালেকশ্যন কৰিব যাব আৰু অলপ ৰিকুৱেষ্ট কৰিব, আৰু তেওঁলোকে এটা লটাৰী খেলা দিয়াৰ সিদ্ধান্ত কৰিলে। আৰু ঘৰে ঘৰে কালেকশ্যন কৰিব গৈ তেওঁলোকে যিসকলে মানে কালেকশ্যন দিয়ে, তেওঁলোকক এটা লটাৰী মানে টিকেট দিয়া হ'ব। তো লটাৰী মানেতো গমেই পাইছে, লাকি গিফ্ট কুপন বুলি কয়। তো তেওঁলোকে এই লাকি গিফ্ট কুপন বা লটাৰী খেলৰ যিবিলাক টিকেট বনাইছে, তো তেওঁলোকে ঘৰে ঘৰে গৈ কালেকশ্যন কৰিব, আৰু বিনিময়ত তেওঁলোকে এটা লটাৰী টিকেট দিব। আৰু সেই লটাৰী খেলখন অনুষ্ঠিত হ'ব বহাগৰ 1 তাৰিখৰ দিনাই, মানে দিনৰ ভাগত, আৰু সন্ধিয়াটো মুকলি বিহু আৰম্ভ হ'বই। তো এনেকৈ কষ্ট কৰি তেওঁলোকে বিহুখনৰ বিহু অনুষ্ঠানখন তেওঁলোকে ৰাখিব চেষ্টা কৰি আছে। তো এইটো যিটো তেওঁলোকে লটাৰী খেলৰ দিয়া বুলি কৈছে তেওঁলোকে, তো এইটো কোনো ধৰণৰ বিজনেছ নহয়। তো আপোনালোকে বেয়া নাপাব বা ভুল নুবুজিব। তেওঁলোকে জাষ্ট এই বিহুখন অনুষ্ঠিত কৰাৰ বাবে বা জীয়াই ৰখাৰ বাবে তেওঁলোকে এইটো এটা উৎসাহ যোগাইছে। তো বহুত ভাল কথা, আপোনালোকে ছাপোৰ্ট কৰিব, ভাল লাগিল। ৰ'ব, মই আপোনালোকক এটা কথা ক'ব পাৰিছোঁ, টিকেট বেছিখন নহয় দে, মাত্ৰ 700খন, আৰু এখন টিকেটৰ দাম 100 টকা। তো আমাৰ বটগুৰি আঞ্চলিক এৰিয়াৰ যিখিনি চাকৰিয়াল মানুহ বাহিৰত আছে বা দেশৰ কাৰণে তেওঁলোকে যুঁজি আছে, তেওঁলোকৰ যিটো পৰিয়ালৰ ঘৰত মানুহক আপোনালোকে কৈ থ'ব যে, মই তেওঁলোকৰ এটা হাম্বাল ৰিকুৱেষ্ট কৰিছোঁ, ঘৰত কৈ থ'ব যে যদি আমাৰ বটগুৰি আঞ্চলিক ৰঙালী বিহু সন্মিলনী কমিটিৰ ফালৰ পৰা কালেকশ্যনৰ নামত গৈ যাব, মানে কালেকশ্যন কৰিব ঘৰত যাব, তেওঁলোকৰ কালেকশ্যন দিব, আৰু বিনিময়ত তেওঁলোকে এটা লটাৰী খেল দিব। আৰু তেওঁলোকৰ এইবাৰ বহুত কষ্ট হৈছে, তো এই বুলি তেওঁলোকে মানে চেষ্টা কৰিছে আমাৰ বটগুৰি আঞ্চলিক ৰঙালী বিহুৰ সন্মিলনীৰ যি মানে অনুষ্ঠিতখন জীয়াই ৰখাৰ বহুত চেষ্টা কৰিছে। মানে এয়াই আছিল মোক আপোনালোকৰ এটা অনুৰোধ, আৰু এয়া মই ভাবিলোঁ যে ইয়াৰ ওপৰত এটা ভিডিঅ' বনাওঁ, যে সকলোৱে জানক কিমান কষ্ট হয় এখন অনুষ্ঠান কৰাত। এইখিনি আছিল মোৰ এটা সৰু ভিডিঅ' আপোনালোকৰ মাজলৈ। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে, লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যে এখন অনুষ্ঠান মানে বাচাই ৰখা বা জীয়াই ৰখাৰ কাৰণে কিমান কষ্ট হয়। তো এয়াই আপোনালোকক বুজাব চেষ্টা কৰিছোঁ। ধন্যবাদ।